Hey guys, বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই আজি এটা ভিডিঅ' দিম বুলি ওলাই আহিছোঁ চ' আজি আমি আছোঁ শুৱালকুছিত গান্ধী পাৰ্কত চ' আপোনালোকক দেখুওৱা আছোঁ বাৰু এই গান্ধী পাৰ্কত কি বস্তু আছে চ' তেন্তে চাই থাকক এই দেখিছে না বেকগ্ৰাউণ্ডটো মই দেখাই আছোঁ কেনেকুৱা লাগিছে ব্ৰেকগ্ৰাউণ্ডটো জনাব কমেণ্ট কৰি চ' আৰু আছে বহুত কিবা কিবি দেখুওৱা আছোঁ চ' এইফালে চাওক এইটো কি ধুনীয়া পৰিৱেশ কি ধুনীয়া শান্তি দিছে নহয় এই শান্তিৰ পৰিৱেশ এই চাই থাকক ধুনীয়া ৰাস্তা ধুনীয়া পৰিৱেশ আৰু এই পাৰ্কখনৰ পিছতে আছে ব্ৰহ্মপুত্ৰ নদীটো চ' মই দেখাম আপোনালোকক ইয়াতে মহাত্মা গান্ধী আহি কিনে ইয়াতে মিটিং দিছিল মহাত্মা ইয়াত পাৰ্কখন বনোৱা হৈছিল মহাত্মা গান্ধী যেতিয়া এতিয়া আহিছিল ল'ৰা ছোৱালী চাব আৰু গান্ধীৰ বহুত কিবা কিবি বস্তু আছে মই দেখুৱাই আছোঁ এইটো হৈছে গান্ধীৰ স্মৃতি ইয়াতে লগত যোনবোৰ মানুহ আহিছিল সেইটো মানুহ ইয়াতে বনাই থৈ দিছে স্মৃতিত চ' আপোনালোকে চাব পাৰে এই কেইজন মহাত্মা গান্ধীৰ লগত হোৱা মেইন মানুহ কেইজন দেখিছে নহয় চ' আগৰ ফালে যে আৰু আছে কিবা কিবি আপোনাৰ ইচ্ছা আছে এজন ইউটিউবাৰ হ'বলৈ বেছি একো নালাগে কেৱল আপোনাৰ হাতত এটা মোবাইল স্মাৰ্টফোন কেমেৰাটো অলপমান ভাল হ'লে হ'ল আৰু আপুনি এনেকৈ ওলাই যাওক ফাৰ্ষ্ট আপোনালোকে বেছি নালাগে 1 মিনিট বা 60 ছেকেণ্ডৰ ভিডিঅ' বনাওক যিটো কাম কৰি আপোনালোকৰ আহি যাব লাহে লাহে চ' আপোনালোকে ভয় কৰিব নালাগে লাজো কৰিব নালাগে ফাৰ্ষ্ট টাইম চবৰে এনেকুৱা হয় এতিয়া আপুনি কৰি যাব আস্তে আস্তে আপোনাৰো কনফিডেঞ্চ বাঢ়ি যাব লেভেল তাৰপিছত আপুনি চাব আপুনি এজন ডাঙৰ বিখ্যাত ইউটিউবাৰ হৈ যাব পাৰে কিছুমান মানুহ আছে বহুত ভয় কৰে বনাব বা লাজ কৰে একো নাই সেইটো কম্পালচৰি চবৰে ক্ষেত্ৰত হয় যদি আপুনি সেইবোৰ চিন্তা কৰি যদি নবনায় তেন্তে আপোনাৰ একো কাম নহ'ব চ' ভয় নকৰিব বিন্দাছ যি ভাৱ আছে মনত ফিল্ডত নামি যাওক আপুনি একদিন নহয় একদিন ছাকচেছ হ'বই